গুড মৰ্ণিং এভৰিৱান। আৰু আজি বতৰটো খুব ডাৱৰীয়া হৈছে, অলপ অলপ বৰষুণো দি আছে। আৰু এতিয়া বাজিছে 8 আৰু মই যাব ওলাইছোঁ কলেজলৈ। আৰু এয়া চাওকচোন আমাৰ ৰাস্তাটোৰ অৱস্থা, বৰষুণ দি ৰাস্তাৰ অৱস্থা নোহোৱা হৈ গৈছে। আৰু এতিয়া আমি ই ৰিক্সাত উঠি কলেজলৈ গৈ আছোঁ। আৰু এয়া চাওকচোন পথাৰখন যে ইমান ধুনীয়া লাগিছে, আৰু চাৰিওভাগে সেউজীয়া, তাতে আৰু অলপ অলপ বৰষুণ দি আছে, যিহেতু বৰষুণ মোৰ প্ৰিয় হয়। আৰু এইখন দলংখন আৰু খোজকাঢ়ি আহিব লগা হ'ল। এই দলংখনৰ পিছফালে আছে আমাৰ কলেজখন। আৰু এতিয়া আমি কলেজ পাই গ'লোঁ। আৰু কলেজৰ পৰিৱেশটো চাওকচোন, চাৰিওভাগে সেউজীয়া সেউজীয়া, তাতে আৰু অলপ অলপ বৰষুণ দি আছে, ইমান যে ভাল লাগে। আৰু এতিয়া হ'ল আমাৰ এক্সাম হ'ল, আৰু এতিয়া আমাৰ এক্সাম দি হৈ গ'ল। আৰু এয়া আমাৰ ফ্ৰেণ্ডছ হয়। আৰু এতিয়া